Hello and welcome guys. Ako এটা নতুন ভগৰ সৈতে মই আহি গলো। আজি আমি অলপ আমাৰ ঘৰৰ ওচৰতে এটা সুন্দৰ মন্দিৰ আছে। মানে পৰিৱেশটো সুন্দৰ। আমি তাতে যাবলৈ ওলাইছো। আৰু মোৰ বন্ধু আহি আছে যাম। আমি তাতে যাই কি কৰো আপোনালোকক দেখাইছো। আপোনালোকে ভিডিওটো শেষলৈ চাই থাকক। তো গাইজ যাতে মই তাক অলপমান ৰখি আছোঁ গাইজ সিও আহিলোঁ একেলগে যাওঁ গাইজ একলা গেলি আকৌ বেয়া পাব না গাইজ নেউলটোই গাইজ আমাৰ হুডুটো আহিছে গাইজ মই দেখাইছোঁ ৰ'ব হা এইটো গাইজ এইটো আহিছে গাইজ এইটো আহিছে গাইজ তাৰ লাজ নাই গাইজ নেউলে সি বোলে ভিডিঅ' বনায় গাইজ সি বোলে ৰিল বনায় লাজ নাই তাৰ তাক নেউল আনপায় তাক গাইজ আমি গৈ আছোঁ এতিয়া মানে ইয়াতে অলপ শিখৰ খাব ৰখছোঁ গাইজ আমাৰ বন্ধু কি বোলে শিখৰৰ তামান শখ লাগি আছে গাইজ 10 টকা আছে এক প্লেট শিখৰ খালে কাকো নক'বা হা 10 টকা নে 5 টকা 10 টকা 5 টকা দেখোন মই দিলোঁ লাজ নাই তোৰ গাইজ আমি যাই আছোঁ এতিয়া গাইজ এই ইয়াতে শিখৰ মিলি আছে গাইজ শিখৰটো গাইজ অলপ খাব লাগে গাইজ ভাতকেইটা খাই মানুহ খাই ভিটামিন আমি শিখৰটো খাওঁ মানে আপোনালোকে এটা নজাৰা চাই লওক গাইজ এটা বোম ডাঙৰ পুখুৰী গাইজ একদম বোম পুখুৰী আৰু মানে কি কওঁ আৰু বিশাল পুখুৰী গাইজ চাই লওক গাইজ এইটো বল্লি আছেনে বল্লি নহয় চব আছে গাইজ বল্লি মাগুৰ শ'ল মিৰ্কা এই যি চব গাইজ আছে মাছ চব মাছ আছে গাইজ তো গাইজ ই এনা কৈছে মই এতিয়া একো ভ্লগ চগ বনাব অনা গাইজ মই এটা আপি চাব আহিছোঁ কাৰণ আমাৰ ইয়াতে আপি মা মোৰ কাৰণে পাগলাটো গাইজ গম পাইছে নাই চাল আছে না এফালে আছোঁ কি চা তই আপি চাব আহিছোঁ মই এই আপি চাই সি সেইখন চেহাৰা তাক গোবৰ চালি তাক চাব নাগে সি আপি হ'ব দিয়া গোটা এই তাৰ বছ চেহাৰা ভাল কুকুৰ চালি তাক চাব নাগে সেইটো বেলেগ দিছোঁ এই তোক এটা আপি চাওঁতে বান্ধি লৈ চকতিত চোৰত লগাই দিব গম পাবি কোন আছে আপি চাওঁ কোন যাচোঁ যা সেইফালে যাচোঁ একবাৰ জোকগে আপি কোন আছে নাই তো গাইজ এনে অলপ আমি তামচা কৰিলোঁ গাইজ দেখাতে আমাক দেখে না কি চিধা চলি আন পায় চিধা চাদা তোক দেখাত চোৰ আন পাই তোক তই এতিয়া বস্তিত তামোল চুৰ কৰাতে যায় তোৰ কি হয় দিয়ে গোটা তোক কেইনাত দেখা পাইছে তামোল চুৰ কৰা আমাৰ বস্তিত তই চুৰ কৰিব গৈছিলি একা সেইদিনাখনে গৈছিলি ওৰা নাই সতীত গোটা পিপৰা কামৰাই উদ্যম এটা হৈছে গাইজ আমাৰ মাজত আৰু এজন ব্যক্তি আহিছে গাইজ মোৰ বন্ধু গাইজ আপুনি ভাতত খাইলে আৰু আহিলোঁ আপুনি কি খাইছে চিকেন খাইছে নেকি ব্ৰইলাৰৰ ফোপ সেইকাৰণে ব্ৰইলাৰ খাওঁতে গাইজ চেহেৰা এনেকুৱা হৈ গৈছে আৰু গাইজ ফাইনেলি গাইজ এতিয়া আপোনালোকক মই দেৱালখন আমাৰ দেৱালয় মন্দিৰখন ভালকৈ দেখাওঁ আপোনালোকে চাই লওক You know I'm the plug, right? Bucking, got a feeling that it's gonna be a long night. Whoa, everything I touch turn cold. Need no introduction, cause they know Brit Mo, I hit the lotto, my motto. Roll up gelato and throttle a couple models staccato who fucking brought up the bottles. I'm gone ham. This ain't even luck, all planned. Y'all know who the fucks I am. So guys, আপোনালোকে আমাৰ দেৱালখন দেখা পালে আৰু ইয়াত দিতে কিবা অলপ কৈ আছে আপোনালোক চাকচোন গাইজ কি কৈছে বাৰু গাইজ আৰু আপোনালোক কি ক'ব লগা আছে দেখিছে চাইদুল লালিয়ে বহুত ডাঙৰ ভিডিঅ' বনাই কিনে ইউটিউবত দি আছে আৰু গোটাই ৰাইজে চাই আছে আৰু চাইটো আছে ছাবস্ক্ৰাইব হ'লে এটাও নকৰে এখেতক ইমান ধুনীয়া ভিডিঅ' বনাইছে তাৰমানে কি ক'ম ক'বলৈ বাক্যই নাই আৰু মোৰ এতিয়া নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ এখেতক ছাবস্ক্ৰাইব কৰক আৰু ডাঙৰ ইউটিউবাৰ এটা বনাই দিয়ক তো গাইজ আজিৰ কাৰণে এইখিনি আছিল গাইজ যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্টত জনাব আৰু গাইজ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কৰি থৈ দিব আৰু কোনোবা যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় অসম।